কবিতাৰ শিৰোনাম মোৰ অনুপস্থিতি। কথা ধৃতিময় কলিতা, আবৃত্তিকাৰ ধৃতিময় কলিতা। মই তোমাক কিছু কথা ক'ম, তুমি হয়তো বুজি নাপাবা, কিন্তু মোৰ এই কথাখিনি এবাৰ মন দি শুনিবা। মেঘালী, মই জানো তুমি মোক বহুত ভাল পোৱা, আৰু এইটো তুমিও জানা যে এই নীলা আকাশখনতকৈও বেছি মই তোমাক ভাল পাওঁ। সেইকাৰণে মোক আজি কথা দিয়া, মোৰ অনুপস্থিতিটো তোমাৰ মুখত এই মৰম লগা হাঁহিটিয়ে জিলিকি থাকিব। ডক্তৰে কৈছে মোৰ হাতত হেনো বেছি সময় নাই, মোৰ উশাহ ছুটি হৈ যাই আছে, কিন্তু এই অন্তিম সময়তো মোৰ দুচকুত দেখোন ভাহি আছে তোমাৰে মুখনি। না, তুমি নাকান্দিবা, আমি দেখোন শপত খাইছোৱে 7টা জনম এক হৈ থাকিম। এইটো জনমত নোৱাৰিলো কি হ'ল, আকৌ এক হ'ম পিছৰ জনমত। মই যাওঁ, ওপৰৰ পৰা ভগৱানে মোক হাত বাউলি মাতি আছে। মোক শেষবাৰৰ বাবে কথা দিয়া মেঘালী, মোৰ অনুপস্থিতিত তোমাৰ মুখত সেই মৰম লগা হাঁহিটিয়ে জিলিকি থাকিব, এই মৰম লগা হাঁহিটিয়ে জিলিকি থাকিব। মোক কথা দিয়া।